ৰাজ্যত পুনৰ আফ্ৰিকান সোয়াইন ফিভাৰৰ আতংক মঙ্গলদৈ আৰেঙৰ এখন ফাৰ্মত ধৰা পৰিছে এই ৰোগ ধৰা পৰাৰ পিছত তৎপৰ পশু চিকিৎসা বিভাগে নিধন কৰে ৭৫টাকৈ গাহৰি ৰাজ্যত পুনৰ আফ্ৰিকান সোয়াইন ফ্লু ফিভাৰৰ আতংকই দেখা দিছে এই মুহূৰ্তত আমি সেই খবৰ আপোনালোকক জনাই আছো মঙ্গলদৈ আৰেঙৰ এখন ফাৰ্মত সেই ৰোগ ধৰা দিছে ধৰা পৰাৰ পিছত পশু চিকিৎসা বিভাগ তৎপৰ হৈ পৰিছে আৰু বিভাগে ৭৫টাকৈ গাহৰি নিধন কৰিছে আৰু সেই ফাৰ্মখনৰ যিবিলাক গাহৰি আছিল সেই সকলোবোৰ গাহৰি নিধনৰ নিৰ্দেশ প্ৰদান কৰিছে লগতে সেই গাহৰি ফাৰ্মখনৰ আশে-পাশে থকা ১ কিলোমিটাৰ ডাইৰেকচনৰ যিসমূহ গাহৰি ফাৰ্ম আছে সেই ফাৰ্মসমূহৰো গাহৰিসমূহ নিধনৰ নিৰ্দেশনা জাৰি কৰিছে এই মুহূৰ্তত আমি সেই খবৰ জনাই আছো ৰাজ্যত পুনৰ আফ্ৰিকান সোয়াইন ফিভাৰৰ আতংক হৈছে কিছুদিন পূৰ্বতেও এই ৰোগে দেখা দিছিল আৰু এই ৰোগে দেখাৰ দিয়া পিছত ৰাজ্যত গাহৰি পালকসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল পুনৰবাৰ এবাৰ মঙ্গলদৈ আৰেঙৰ এখন ফাৰ্মত ধৰা পৰিছে এই ৰোগ আৰু এই ৰোগ ধৰা পৰাৰ পিছতে পশু চিকিৎসা বিভাগ তৎপৰ হৈ পৰিছে পশু চিকিৎসা বিভাগে নিধন কৰিছে ৭৫টাকৈ গাহৰি লগতে সেই ফাৰ্মখনৰ ১ কিলোমিটাৰ ডাইৰেকচনৰ ভিতৰত থকা সকলো গাহৰি ফাৰ্মৰ গাহৰিসমূহ নিধন কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে